ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে দ্বিঘাত সমীকৰণটা কি ধৰণে বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়ত সমাধান কৰা আমি তাৰ বিষয়ে শিকিলো আজিৰ এই ভিডিঅ'টোত আমি দ্বিঘাত সমীকৰণ এটা কি ধৰণে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰা হয় ইয়াৰ বিষয়ে শিকিম লগতে 4.3 অনুশীলনীৰ কেইটামান সমস্যাও সমাধান কৰিম প্ৰথমতে আহচোন 4.3 অনুশীলনী থকা 1 নং প্ৰশ্নৰ 3 নং সমস্যাটো সমাধান কৰো ইয়াত দিয়া আছিল আমাৰ অনুশীলনী 4.3 1 নং প্ৰশ্নৰ আমাৰ 3 নং প্ৰশ্নটো আছিল 4x squared plus 4 root over 3x plus 3 is equals to 0 এই সমস্যাটো প্ৰথমতে আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে কৰিম ইয়াতে আমাৰ দেখা গল যে 4x squared আছে 4 টো পূৰ্ণ বৰ্গ সংখ্যা গতিকে আমি 4 ৰ ঠাইত আমি 4 ৰ বৰ্গমূল 2 লম আৰু 2x লৈ ইয়াতে আমি স্কয়াৰ কৰিম আমি এটি ইমপ্লাইজ ল'ব লাগিব প্লাস ইয়াতে আমাৰ এই যেটো সূত্ৰ হ'ব এটা আমাৰ a + b whole square equals to a square plus 2ab plus b square আনিত হ'ব গতিকে আমি ইয়াতে সূত্ৰৰ দুইটো আনিলো a মানে আছে আমাৰ 2x ললো আৰু আমাক লাগে এতিয়া আমাৰ b2 গতিকে 2 * 4x হৈ আছে ইয়াতে x আছে গতিকে আমাৰ অকল √3 ইয়াতে লগাই দিলে হ'ল গতিকে আমাৰ b পদটো হৈ গ'ল আমাৰ √3 প্লাস গতিকে আমাক কি হ'ব b স্কয়াৰ লাগে গতিকে √3 হোল স্কয়াৰ আকৌ মাইনাস √3 হোল স্কয়াৰ দিব লাগিব কাৰণ এটা √3 হোল স্কয়াৰ সংযোগ হলে সমীকৰণটোত আকৌ মাইনাস √3 হোল স্কয়াৰ আমি বিয়োগ দিব লাগিব তেতিয়াহে সমীকৰণৰ মানটো একে থাকিব আৰু প্লাস 3 আমি ইয়াতে লিখিলো 0 হ'ব এতিয়া আমি ইয়াতে কি কৰিম এই গোটেইখিনি পদ আমাৰ a + b সূত্ৰৰ আধাৰত হল গতিকে আমি ইয়াৰ ভূমিটো হ'ব 2x plus √3 whole square আৰু এই ইফালৰ পদখিনি আমি এইখিনি পদ আমি বৰ্গ কৰি দিম √3 স্কয়াৰ মানে হ'ব আমাৰ 3 আৰু ইফালে এটো আছে +3 0 আমি দেখিলো যে ইয়াতে 2x plus √3 whole square হল আৰু ইয়াতে -3 থাকিল আৰু +3 থাকিল গতিকে এই দুটাৰ মান 0 হ'ব গতিকে এটা আমি ল'ব দৰকাৰ নাই এতিয়া দেখিলো যে 2x plus √3 whole square আমাৰ থাকিলে গতিকে আমি ইয়াতে কি কৰো ইয়াক দুটা উৎপাদকত ভাঙি দিও 2x plus √3 আৰু ইয়াতে হ'ব 2x plus √3 is equals to 0 যদি আমাৰ এইখিনি বৰ্তিলে হেতেন তেতিয়া আমি আকৌ ইয়াক অন্য ধৰণে কৰিলো হয় এতিয়া আমি ইয়াতে কৰিম 2x plus √3 is equals to 0 বা 2x plus √3 equals to 0 গতিকে আমি 2x ক ইয়াতে ৰাখি দিম √3 ইফালে লৈ গলে -√3 হ'ব বা ইয়াতে আমি 2x ক ৰাখি দিম √3 ইফালে দিলে -√3 হ'ব যদি এবাৰ চালো x ৰাখি দিও ইয়াতে হ'ব আমাৰ -√3/2 বা ইয়াতে হ'ব x ক ৰাখি দিলে -√3/2 এটাকে আমি পালো নিৰ্ণয় মূল হ'ব আমাৰ -√3/2 আৰু -√3/2 এই ধৰণে আমি বৰ্গ সম্পূৰণ পদ্ধতি প্ৰয়োগ কৰি দ্বিঘাত সমীকৰণ এটাৰ আমি মূল নিৰ্ণয় কৰিব পাৰো এতিয়া হাসুন আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কি ধৰণে দ্বিঘাত সমীকৰণ এটাৰ সমাধান নিৰ্ণয় কৰিব পাৰো বা দ্বিঘাত সমীকৰণ এটাৰ মূল নিৰ্ণয় কৰিব পাৰো তো প্ৰথমতে আমি দ্বিঘাত সমীকৰণ এটাৰ মূল নিৰ্ণয় কৰোঁতে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰাৰ আগতে দ্বিঘাত সূত্ৰটো কি ধৰণে হয় সেইটো আমি নিৰ্ণয় কৰোঁ আহাচোন আমি ইয়াত দ্বিঘাত সূত্ৰ নিৰ্ণয় আমি জানো যে এটা দ্বিঘাত সমীকৰণৰ আৰ্হি হল ax squared plus bx plus c equals to 0 যত a কি হয় আমাৰ not equal 0 এই সমীকৰণটোৰ পৰা আমি দ্বিঘাত সূত্ৰটো নিৰ্ণয় কৰিবলৈ প্ৰথমতে আমি কি কৰিম x square ৰ সহগ a আমি নোহোৱা কৰিবলৈ আমি গোটেই কেইটা পদকে কি কৰিম a ৰে হৰণ কৰিম গতিকে ইয়াক a ৰে হৰণ কৰিলে a কে হৰণ কৰি থাকিব 1 গতিকে আমাৰ এটা থাকি যাব x square b ক a ৰে হৰণ কৰিলে b/ax হ'ব আৰু c ক a ৰে হৰণ কৰিলে c/a equals to 0 হ'ব ইয়াত আমি লিখিম a ৰে হৰণ কৰি বুলি লিখি দিম
এতিয়া আমি কি কৰিম বৰ্গ এই পদখিনিক আমি বৰ্গ সম্পূৰণ পদ্ধতিত যি ধৰণে কৰিছিলো তেনেকৈ আমি উৎপাদকলৈ পৰিৱৰ্তন কৰিম প্ৰথমতে আমি x² ইয়াতে ধুনিয়াকৈ মিলি আছে প্লাস আমি ইয়াতে কি কৰিম সূত্ৰৰ 2টো আনিম মানে a + b² সূত্ৰত যেটো 2 আছে সেই 2টো আনিম গতিকে a মানে আছে আমাৰ ইয়াতে x এতিয়া আমাক লাগে b পদটো তো চাবা আমাৰ ইয়াতে x পালো 2টো বাৰ আমাৰ সূত্ৰৰ পৰা আহিলে b পদটো আমাৰ ইয়াতে আছে b/a ইয়াতে আছে গতিকে b/a ললো প্ৰথমতে এতিয়া চাবা x * b/a আমাৰ এইখিনি পদ পাই গলো খালি ইয়াতে 2টো বেছিকৈ পূৰণ হৈ আছে গতিকে এই 2টো নোহোৱা কৰিব লাগিলে আমি তলৰ a ৰ লগত 2 এটা পূৰণ দিম এই 2 আৰু এই 2 কাটা গলে x * b/a এই পদটো থাকি যাব গতিকে আমি ইয়াতে b পদটো পালো b পদটো হল আমাৰ কিমান b/2a গতিকে b/2a আমি স্কয়াৰ কৰি দিম ইয়াতে আকৌ মাইনাস b/2a স্কয়াৰ কৰি দিম আৰু ইফালে প্লাস c/a থাকি গল 0 গতিকে আমি ইয়াত বৰ্গ সম্পূৰণ পদ্ধতিত ইয়াত এই সমীকৰণটো ভাঙি দিলো এতিয়া আমি চাও এই তিনটা পদৰ মূল কি হ'ব x + b/2a হোল স্কয়াৰ হ'ব আৰু এইফালে এই পদখিনিক আমি এইটো পদক বৰ্গ কৰি দিলে কি হ'ব b² / 4a² হ'ব আৰু প্লাস c/a থাকিব সমান 0 এতিয়া আমি কি কৰিম ইয়াতে x + b/2a এনেকৈ ৰাখিম আৰু এই পদখিনিক আমি পক্ষান্তৰ কৰিম এইখিনি পক্ষান্তৰ কৰিলে হয়তো আমাৰ b² / 4a² থাকিব আৰু মাইনাস c/a হ'ব এতিয়া আমি কি কৰিম ইয়াতে x + b/2a ইয়াতে আমাৰ থাকি গল হোল স্কয়াৰ আৰু ইয়াতে কি কৰিলো 4a² আমি লসাগু ললো দুইটা পদতে 4a² লসাগু দুইটাৰ হৰ 4a² হৈ গল গতিকে এটা আমাৰ b² থাকিলে আৰু এইটো মাইনাস a আছে 4a² হলালে এটা আমাৰ 4a বেছি পূৰণ হৈছে গলে 4ac লগত পূৰণ হয় 4ac এতিয়া আমি বাওঁফালৰ পদটোৰ বৰ্গমূল লম বাওঁফালৰ পদৰ বৰ্গমূল হলে আমাৰ হ'ব x + b/2a থাকিব গতিকে সোঁফালৰ পদটোৰ বৰ্গমূল লম আমাৰ হ'ব প্লাস মাইনাস √4a² আৰু b² - 4ac এইখিনিত আমি এতিয়া এটা আহিলে আহিছো এতিয়া আমি চাও ইয়াৰ পিছৰখিনি কৰো ইয়াতে আমি কি কৰিম x ক ৰাখি দিও ৰাখি দি b/2a বাওঁফাললৈ লৈ যাও গতিকে ইয়াতে আমাৰ এটো যোগাত্মক আছে গতিকে এটা হ'ব মাইনাস b/2a হল আৰু এইখিনি আমাৰ আছে প্লাস মাইনাস এতিয়া আমি কি কৰো ইয়াৰ বৰ্গমূল লৈ লও 4a² ৰ বৰ্গমূল হ'ব আমাৰ 2a আৰু b² - 4ac বৰ্গমূল নাপাও এটো এনেকৈ ৰাখি দিম এতিয়া আমি কি কৰিম ইয়াতে এই দুইটাৰে লসাগু লম গতিকে আমাৰ দুইটাৰে লসাগু আছে 2ac হ'ব গতিকে ইয়াতে আমাৰ 2ac ইয়াতে 2ac গতিকে ওপৰৰ পদখিনি মাইনাস b থাকি যাব প্লাস মাইনাস √b² - 4ac গতিকে আমি চাও x ৰ আমি এটা মান পালো -b প্লাস মাইনাস √b² - 4ac ডিভাইডেড বাই 2ac আৰু এই যেটো আমি সূত্ৰ পালো এই সূত্ৰটোই হল আমাৰ কি নিৰ্ণয় কৰিব লাগে দ্বিঘাত সূত্ৰ এতিয়া আমি লিখিম এটাকে x ৰ দুটা মূল হ'ব আমাৰ প্ৰথমতে হ'ব -b প্লাস √b² - 4ac ডিভাইডেড বাই 2ac আৰু আনটো হ'ব -b minus √b² - 4ac ডিভাইডেড বাই 2a গতিকে এই ধৰণে আমি x ৰ দুটা মূল নিৰ্ণয় কৰিব পাৰিম x ৰ মূল মানে আমাৰ দ্বিঘাত সমীকৰণ এটাৰ মূল নিৰ্ণয় কৰিব পাৰো মূল নিৰ্ণয় কৰিব গতিকে আমি এই ধৰণে x ৰ দুটা মূল নিৰ্ণয় কৰিব পাৰো অৰ্থাৎ দ্বিঘাত সমীকৰণ এটা এনেকৈ আমি মূল নিৰ্ণয় কৰিব পাৰো এতিয়া ছাত্ৰ-ছাত্ৰীসকল আহচোন আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমাৰ অনুশীলনী থকা কেইটামান সমস্যা সমাধান কৰো প্ৰথমতে আমি 3 নং প্ৰশ্নৰ 1 নং সমস্যাটো সমাধান কৰো ইয়াত আমাৰ দিয়া আছে x - 1/x = 3 আৰু দিয়া আছে x not equals to 0 অৰ্থাৎ x ৰ মান 0 হ'ব নোৱাৰে আমি প্ৰথমতে ইয়াত চাও এই সমীকৰণটো আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিত নাই গতিকে ইয়াক আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰথমতে
বনাই ল'ব লাগিব x minus 1 by x equals to 3 ইয়াতে আমি কি কৰিম দুইটা পদতে x লসাগু লম x হৰ লসাগু ললে তো x আৰু x পূৰ্ণ আমাৰ হৈ যাব x স্কয়াৰ ইয়াতে x আছে ইয়াতে x গতি ইয়াতে অকল 1 এৰ ওপৰ ইয়াতে 3 হ'ব গতিকে আমাৰ ইয়াতে কি হল তিনিৰ তলত 1 আছে গতিকে x স্কয়াৰ minus 1 হল পূৰণ হৈ কিনে আৰু তিনিৰ লগত x পূৰ্ণ আমাৰ কিমান হল 3x এটা কি কৰিলে আমি x স্কয়াৰ থাকিলে 3x ক বাওঁফাললৈ পক্ষান্তৰ কৰতে এই যোগাত্মক আছিল ইফালে হলে বিয়োগাত্মক হল আৰু এটা -1 0 অৰ্থাৎ আমি নিৰ্ণয় কৰিবলগীয়া আমি দ্বিঘাত সমীকৰণটো পালো গতিকে আমি ইয়াত চাও ইয়াত a মানে আমাৰ কিমান হ'ব x স্কয়াৰ সহগ 1 b মানে কিমান আছে আমাৰ x ৰ সহগ আছে ইয়াত আমি -3 লব লাগিব আৰু c মানে কিমান আছে -1 এটাকে আমি লিখিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাত সূত্ৰটো আমাৰ আছে কিমান x equals to -b plus minus root over b square minus 4ac divided by 2a গতি এই আৰিত আমি মানবোৰ বহাই যাম x সমান মাইনাস আছে সূত্ৰত গতি b মানে আছে -3 ঋণাত্মক সংখ্যা থকাৰ কাৰণে আমি ইয়াতে -3 টো ব্ৰেকেটত লিখিছো তাত আছে আমাৰ প্লাস মাইনাস root over b square মানে -3 আছে গতি -3 হোল স্কয়াৰ দিম -4 আছে a মানে আছে আমাৰ 1 আৰু c মানে আছে আমাৰ -1 আৰু তলত আছে আমাৰ 2 into a মানে আছে 1 এতিয়া আমি ইয়াতে চাও 2 গুণ 2 হৈ গল আৰু ইয়াতে মাইনাস চিন দুটা পূৰণ হলে আমি জানো এটো কি হয় যোগাত্মক চিন হৈছে যোগ ধনাত্মক হৈছে 3 হল প্লাস মাইনাস ইয়াতে পাইলে আমাৰ -3 হোল স্কয়াৰ মানে এটা বিয়োগাত্মক সংখ্যাক বৰ্গ কৰিলে কি যোগাত্মক হৈ যায় গতিকে 9 হৈ গল আৰু ইফালে বিয়োগাত্মক এটা পূৰণ হয় মাইনাস মাইনাস প্লাস হল আৰু 4 গুণ 4 হল ইয়াতে আমি পালো x equals to 3 plus minus root over 13 divided by 2 এটাকে x equals to এবাৰ আমি x ৰ মানটো প্লাসত লম আৰু এবাৰ x equals to 3 minus root over 13 by 2 এটাকে আমাৰ নিৰ্ণয় মূল হল আমাৰ প্ৰথমটো হ'ব 3 plus root over 13 divided by 2 আৰু সেকেন্ড হ'ব 3 minus root over 13 divided by 2 তো এই ধৰণে আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাত সমীকৰণ এটা সমাধান নিৰ্ণয় কৰিব পাৰো এতিয়া আছে আমাৰ অনুশীলনীত থকা 3 নং প্ৰশ্নৰ 2 নং প্ৰশ্নটো আমি চেষ্টা কৰো এতিয়া আছে আমাৰ 3 নং প্ৰশ্নৰ 2টো আমি চেষ্টা কৰো 2 নং প্ৰশ্নটো আমাক দিয়া হৈছে 1 by x plus 4 minus 1 by x minus 7 equals to 11 by 30 যত আমাক কোৱা হৈছে x not equals to minus 4 and 7 তো আমি এটো আগৰ দৰে ই দ্বিঘাত সমীকৰণৰ আৰ্হিত নাই গতি ইয়াক প্ৰথমতে দ্বিঘাত সমীকৰণৰ আৰ্হিত বনাই ল'ব লাগিব 1 by x plus 4 minus 1 by x minus 7 equals to 30/11 এতিয়া আমি কি কৰিম এই দুইটা পদকে লসাগু হিচাপে লম x plus 4 into x minus 7 তো ইয়াতে আমি x plus 4 লগত x minus 7 পূৰণ দিলো ইয়াতে x minus 7 লগত x plus 4 পূৰণ দিলো গতিকে ইয়াতে 1 ৰ লগত আমাৰ x plus 4 ৰ ঠাইত x লগত x minus 7 পূৰণ দিছে গতিকে ওপৰত আমাৰ x minus 7 হ'ব ইয়াতে মাইনাস আছে আকৌ ইয়াতে x plus 4 পূৰণ হল 1 ৰ লগত আৰু ইফালে থাকি 30/11 এতিয়া আমি প্ৰথমতে কি কৰিম এই দুইটা পদকে পূৰণ কৰিম x এর প্রথম এই x এর x ক পূরণ করলে হয়ে যাবে আমার x স্কয়ার x এর x -7 ক পূরণ করলে হবে -7x তারপর এটা যোগ চিহ্ন আছে 4 আর x পূরণ হলে আমার 4x হবে আর প্লাস ইনটু মাইনাস পূরণ হলে মাইনাস হবে 7 4 গুণ 28 হবে ইয়াতে আমি কি কৰিম বান্ধনীবোৰ উঠাই দিম x -7 ইয়াতে তো বিয়োগ চিহ্ন আছে গতিকে ধনাত্মক সংখ্যা গতিকে -x হল আৰু যোগাত্মক সংখ্যাটো বিয়োগাত্মক হল -4 হল আৰু ইফালে 30/11
এতিয়া আমি ইয়াতে কি কৰিম x স্কয়াৰ থাকিলে ইয়াতে x 7টা আমি বিয়োগাত্মকত আছে আৰু 4টা যোগাত্মকত আছে গতিকে আমাৰ 7টাৰ পৰা 4টা গলে 3টা থাকিব আৰু বিয়োগাত্মক ডাঙৰ কাৰণে আমাৰ -3x হ'ব আৰু ইয়াতে কিমান থাকিব -28 আৰু এইফালে থাকিলে x টো যোগাত্মক এটো ঋণাত্মক আছে গতিকে এটা কাটা গল 7টা ধাৰ আৰু 4টা অৰ্থাৎ 7 4 আমাৰ -11 হ'ল আৰু ইফালে আছে 30/11 এটা চাও ইয়াতে 11 আছে ইয়াতে 11 আছে গতিকে এই 11 ৰে 11 হৰণ কৰি দিলো আমাৰ ইয়াতে হ'ব -1 এতিয়া আমি কি কৰিম ইয়াক বৰ্জ পূৰণ কৰিম 30 আৰু -1 পূৰণ হ'ব আৰু ইয়াৰ ওপৰত থকা 1 টোৰে x স্কয়াৰ -3x -28 পূৰণ হ'ব গতিকে এটো x স্কয়াৰ -3x -28 আৰু ইফালে -30 এটা কি কৰিম x স্কয়াৰ -3x -28 আৰু -30 পক্ষান্তৰ কৰিম +30 হ'ব = 0 দেখে আমাৰ কি হ'ব নিৰ্ণয় সমীকৰণটো হ'ব x স্কয়াৰ -3x + 2 = 0 গতিকে আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণটো পাই গলো x স্কয়াৰ -3x + 2, 0 এতিয়া আমি ইয়াত দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ইয়াৰ মূলটো নিৰ্ণয় কৰিম গতিকে আমি চাও ইয়াত a মানে আছে আমাৰ 1 x স্কয়াৰ সহগ 1 আছে b মানে আছে আমাৰ x ৰ সহগ আছে -3 আৰু c মানে আছে আমাৰ 2 এটাকে আমি লিখিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি পাও দ্বিঘাত সূত্ৰত প্ৰথমতে আমি x লম ইয়াতে সূত্ৰটো আমাৰ প্ৰথম মাইনাস আছে b মানে আছে আমাৰ কিমান -3 গতিকে ইয়াক -3 ব্ৰেকেটত লব লাগিব তাৰ প্লাস মাইনাস ৰুট ওভাৰ প্ৰথমতে আমাৰ b স্কয়াৰ আছে b স্কয়াৰ মানে ইয়াতে আকৌ -3 হোল স্কয়াৰ হ'ব -4 আহিলে ইনটু a মানে আছে আমাৰ 1 আৰু c মানে আছে আমাৰ 2 আৰু ইয়াতে আমাৰ থাকিব 2 * 1 গতিকে ইয়াতে আমাৰ 2 হ'ল আৰু মাইনাস মাইনাস পূৰণ এটো +3 হ'ল মাইনাস মাইনাস পূৰণ হৈ আমাৰ 3 টো যোগাত্মক হৈ গল ইয়াতে মাইনাস টো ৰৈ গৈছিল প্লাস মাইনাস ৰুট ওভাৰ -3 স্কয়াৰ মানে কিমান হ'ব 9 আগতে পাই আহিছো আৰু এটা -4 * 2 8 হ'ব ইয়াতে আমাৰ থাকিলে 2 3 প্লাস মাইনাস ৰুট ওভাৰ 9 পৰা 8 লাগিব 1 গতিকে 2/3 প্লাস মাইনাস 1 ৰ বৰ্গমূল 1 গতিকে আমি এতিয়া x ৰ মান দুটা নিৰ্ণয় কৰিম এটাকে ax = আমি প্ৰথমতে 3 + 1 / 2 লও অৰ্থাৎ 2/4 সমান হৈ গল আমাৰ 2 2/4 সমান হৈ গল আমাৰ 2 কমা x = এবাৰ আমি বিয়োগত লও 3 - 1 / 2 অৰ্থাৎ 2/2 সমান 1 এটাকে আমি লম নিৰ্ণয় মূল 1 আৰু 2 এই ধৰণে আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাত সমীকৰণ এটাৰ মূল নিৰ্ণয় কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকল আহাচোন এতিয়া আমি অনুশীলনী 4.3 4 নং প্ৰশ্নটো লৈ যাম এই প্ৰশ্নটো দিয়া হৈছে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 3/1 তেওঁৰ বৰ্তমান বয়স উলিওৱা আজিৰ পৰা 3 বছৰ আগত ৰহমানৰ বয়স কিমান আছিল আৰু আজিৰ পৰা 5 বছৰ পিছত কিমান হ'ব সেই বয়সটো প্ৰতিক্ৰম লবইছে প্ৰতিক্ৰম হল কোনো এটা সংখ্যা এই সংখ্যাটোৰ এক ভাগ ললে আমি কি পাও সংখ্যাটোৰ প্ৰতিক্ৰম পাও গতিকে আমি এটো সমস্যাটো সহজ হৈছে আমি সমাধান কৰো আছো 4 নং প্ৰশ্নত আমি লম প্ৰথমতে ধৰা হল ৰহমানৰ বৰ্তমান বয়স লম প্ৰথমতে আমি ৰহমানৰ বৰ্তমান বয়স x বছৰ এটাকে আমাৰ কি হ'ব 3 বছৰ আগত ৰহমানৰ বয়স আছিল আজি যদি ৰহমানৰ বয়স x বছৰ গতি 3 বছৰ আগত আছিল ৰহমানৰ বয়স x তকৈ 3 বছৰ কম হ'ব
গতিকে x minus 3 বছৰ আকৌ আমাক দ্বিতীয় চৰ্তটো দিছে 5 বছৰ পিছত ৰহমানৰ বয়স 5 বছৰ পিছত ৰহমানৰ বয়স হ'ব আজিৰ পৰা 5 বছৰ পিছত গতে আজি যদি x বছৰে 5 বছৰ পিছত x + 5 গতিকে আমি x ৰ লগত 5 যোগ দিম এতিয়া আমাক সুধিছে তেওঁলোকৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 3 ভাগৰে গতিকে আমি প্ৰতিক্ৰম প্ৰথম x - 3 3 বছৰৰ আগৰ বয়সটো গতিকে ইয়াৰ প্ৰতিক্ৰম হ'ব x - 3 ভাগৰে যোগ 5 বছৰ পিছৰ বয়সত x + 5 তাৰ প্ৰতিক্ৰম হ'ব x + 5 ভাগৰ 1 সমান আমাৰ ভগ্নাংশটো হৈ যায় 3 ভাগৰ 1 সমান এতিয়া আমি আগৰ দৰে ইয়াতে এই দুটাক লসাগু লম x - 3 * x + 5 গতিকে x - 3 ইয়াতে হ'ল গতিকে x + 5 1 ৰ লগত পূৰণ হ'ল ইয়াতে প্লাস আছে আৰু ইফালে আমাৰ x - 3 পূৰণ হ'ল সমান ইফালে 3 ভাগৰ 1 থাকিলে এতিয়া আমি কি কৰিম ইয়াতে এটা আমি তলে তলে পূৰণ কৰো x আৰু x পূৰণ কৰিলে হৈ যাব আমাৰ x² x আৰু 5 পূৰণ কৰিলে হ'ব 5x -3 আৰু x পূৰণ হ'লে -3x হ'ব আৰু মাইনাস আৰু প্লাস চিন দুটা গতিকে প্লাসে মাইনাসে মাইনাস 5 3 গুণ 15 ইয়াতে থাকিলে আমাৰ x + 5 + x - 3 ইফালে থাকিলে আমাৰ 3 ভাগৰ 1 এতিয়া আমি কি কৰো ইয়াতে x² থাকিলে এতে 5x ৰ পৰা 3x গলে থাকিব +2x আৰু -15 থাকিল ইয়াতে আমাৰ হ'ব x ইয়াতে x আছে গতে দুটা x আছে কাৰণে আমাৰ হ'ব 2x আৰু ইয়াতে 5 ৰ পৰা 3 গলে আমাৰ থাকিব 2 সমান ইফালে আমাৰ 3 ভাগৰ 1 এতিয়া আমি কি কৰিম এই পদখিনি বজ্ৰপূৰণ কৰিম বজ্ৰপূৰণ কৰিলে 1 ৰ লগত এই তলৰ পদখিনি পূৰণে একেই থাকিব x² + 2x -15 থাকিব আৰু ওপৰৰ পদখিনি 3 ৰে পূৰণ কৰিলে প্ৰথমতে 3 2 গুণ 6x + 3 2 গুণ 6 হ'ব এতিয়া আমি এই পদখিনিক বাওঁফাললৈ পক্ষান্তৰ কৰিম x² থাকিলে প্লাস 2x আছে আৰু ইফালে 6x টো আমি একেলগে মিলাই পাতিটো -6x হ'ব আকৌ ইফালে -15 থাকিলে গতিকে +6x ক আনিলো -6x হৈ গ'ল মান 0 গতিকে আমি এখিনি পক্ষান্তৰ কৰি আনিম এতিয়া এখিনি মিলাই লিখিম x² ইয়াতে 2x আছে আৰু ইয়াতে 6x আছে গতিকে 6x টো বিয়োগাত্মক সংখ্যা আছে গতিকে আমি 6 ৰ পৰা 2 গলে 4 থাকিব আৰু যোগাত্মকটো বিয়োগাত্মকটো ডাঙৰ কাৰণে বিয়োগ চিহ্ন হ'ল আৰু 15 আৰু 6 দুইটাই বিয়োগাত্মক গতিকে দুইটাই যোগ হ'ব আমাৰ 21 হ'ব গতিকে আমি প্ৰয়োজনীয় আমি দ্বিঘাত সমীকৰণটো পালো এতিয়া এই দ্বিঘাত সমীকৰণটো আমি এই ধৰণে সমাধান কৰিব পাৰো বৰ্গ সম্পূৰণ পদ্ধতিৰে পাৰো নহলে উৎপাদক বিশ্লেষণ দি পাৰো নহতুবা আমি ইতিমধ্যে কৰি আহা দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব পাৰো আৰু যেটো পদ্ধতিত সহজ লাগে সেই পদ্ধতিতে কৰিবা ইয়াত কোনো ধৰাবন্ধা নিয়ম নাথাকে গতিকে আমি ইয়াত কি কৰো উৎপাদক বিশ্লেষণৰে কৰো এটা আমাৰ x² থাকিল ইয়াতে আমি 21 ৰ দুটা উৎপাদক লাগিব 7 3 গুণ 21 গতিকে 7 ৰ পৰা 3 গলে আমাৰ 4x লাগিব গতিকে আমি -7x ঋণাত্মক ললো আৰু +3x যোগাত্মক ললো তো মধ্যপদটো আমি ভাঙি দিলো -7x আৰু 3x লৈ গতিকে 7 ৰ পৰা 3 গলে থাকিব আমাৰ -4x আৰু ইফালে -21 = 0 গতিকে ইয়াতে আমি কি কৰো x কমন ল থাকিব ax - 7 ইয়াতে +3 থাকিব ইয়াতে ax - 7 = 0 গতিকে আমি পদকিটা আকৌ মিলাই লিখো প্ৰথমতে হ'ব x + 3 পিছত হ'ব x - 7 = 0 গতিকে আমি দুটা উৎপাদকক ভাঙিলো দ্বিঘাত সমীকৰণটো এতিয়া আমি কি কৰিম x + 3 = 0 বা x - 7 = 0 দেখে ax = 3 কিফালে নিলে হ'ব বিয়োগ 3 বা ইয়াতে x ক ৰাখি 7 ক কিফালে নিলে ধনাত্মক 7 এতিয়া আমি জানো যে মানুহ এজনৰ বয়স কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে ৰহমানৰ বৰ্তমান বয়স কিমান হ'ব 7 বছৰ আমি লিখিম যেহেতু বয়স ঋণাত্মক নহয় গতিকে ৰহমানৰ বৰ্তমান বয়স হ'ব 7 বছৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো এই ভিডিঅটোৰ সহায়ত তোমালোক উপকৃত হৈছা
আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেল শিক্ষা সমল তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু যিবোৰ ভিডিঅ' তোমালোকে ইতিমধ্যে চোৱা নাই সেই ভিডিঅ'বোৰ ভালদৰে আকৌ চাব পাৰিবা আৰু এই ভিডিঅ'বোৰৰ লিংক তলৰ ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা তোমালোকে গৈ ভিডিঅ'সমূহ চাব পাৰিবা আজিলৈ ইমানতে এৰিছো ধন্যবাদ